হেল্ল' ফ্ৰেণ্ড, আজি মই অসমীয়া আলুগুটিৰ সৈতে মাংসৰ ড্ৰাই ফ্ৰাই এটা সৰু ৰেচিপি লৈ আহিছোঁ। এনেদৰে বনাই খালে মাংসৰ ভাজিখন টেষ্টি হোৱাৰ লগতে খুব কম সময়ৰ ভিতৰতে ভাজিখন হৈ আহে। আহকচোন আমি এই ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। ফাৰ্ষ্টতে মই লৈছোঁ এয়া মাংস আধা কেজি। ইয়াৰ লগত দিম অসমীয়া এয়া সৰু আলুগুটি আধা কেজি। মাংস আৰু আলু ভাজিখন খাবলৈ যথেষ্ট ভাল হয়। মাংসটো মই অলপ সৰু সৰু কৰি ল'ম, কিয়নো আলুখিনি অসমীয়া আলু সৰু সৰু হোৱাৰ কাৰণে হাতী পিঠিত মাখিৰ দৰে লাগিব। সেইকাৰণে মই এই মাংসখিনি সৰু সৰু কৰি ল'ম। মাংসখিনি মই সৰু সৰুকৈ কাটি হৈ গ'ল। এইপিনে এয়া আলুগুটি সৰু সৰুকৈ কাটি ল'লোঁ। মাংসখিনি মই ধুই ল'বলৈ পানী দি দিম। ইয়াতে পানীত মই অকণমান 1 চামুচমান জোখৰে নিমখ দি দিম। তাতে দিছোঁ অকণমান ভিনেগাৰ। এনেকৈ মাংসখিনি লাহে লাহে ধুই দিম। মই এই মাংসখিনি পানীত ধুই দিয়া ভিডিঅ' কৰি দেখুওৱাৰ মূল উদ্দেশ্য হ'ল যাতে আমি হেল্ডি খাব লাগে আৰু হেল্ডিভাৱে থাকিব লাগে। সেইকাৰণে মই এই ধোৱা প্ৰচেছটো দেখুৱাইছিলোঁ। মাংসখিনি যিহেতু চাওক কিমান অকণমান লেতেৰা পানী ওলাই আহিলে, এই পানীখিনি পেলাই দি পাছত আমি ভালকৈ ঠাণ্ডা পানী দি ধুই ল'ম। মাংসখিনি ধুই হ'লত মই ইয়াতে এটা খৰাহী লৈ এনেকৈ ৰাখি দিছোঁ যাতে ইয়াত থকা অতিৰিক্ত পানীখিনি তললৈ সৰি পৰে। যথেষ্টখিনি পৰিলেগৈও আপোনাৰ তললৈ। আপোনালোকে খৰাহী নাথাকিলে চালনীও ব্যৱহাৰ কৰিব পাৰিব। এনেকৈ মাংসটো ধুই বনাই খালে মানে ভাজিখন যথেষ্ট ভাল হয় খাবলৈ। এতিয়া আমি গেছৰ ওচৰলৈ যাম। কেৰাহীখন গৰম কৰি মই ইয়াতে দিছোঁ সৰিয়হৰ তেল। আপোনালোকে যিকোনো তেল ব্যৱহাৰ কৰিব পাৰে। সৰিয়হৰ তেলত ভাজি খাবলৈ যথেষ্ট ভালেই হয়। তেলখিনি লাহে লাহে গৰম হৈ আহিলত ইয়াতে তেলতে মই দি দিম নিমখ। প্ৰথমতে মই মাংসখিনি ভাজি ল'ম, সেইটো কাৰণে তেলত নিমখটো দি দিছোঁ। মাংস ভাজি যিহেতু সকলোৱে বনাই খায়, কিন্তু প্ৰত্যেকৰে হাতৰ সোৱাদবোৰ বেলেগ বেলেগ। দি দিম মাংস। গেছৰ পাৱাৰটো অকণমান কমাই ল'ম যাতে তলফালৰ পৰা লাগি নধৰে। মাংসখিনি এনেকৈ ভাজি ল'লে যেতিয়া নেকি আলুৰ লগত দিয়া হয় তেতিয়া ভাজি নাযায়, নহ'লে মাংসটো সোনকালেই সিজি যায়গৈ আৰু ভাজিবলৈ হাতা মাৰি থাকিলে ভাগিবলৈ আৰম্ভ কৰে। সেইকাৰণে মই আগতীয়াকৈ ভাজি লৈছোঁ। ইয়াতে অকণমান হালধি দি দিম এতিয়া। হালধি দি লাহে লাহে লৰাই থাকিম। মাংসৰ পৰা পানী এৰিবলৈ আৰম্ভ কৰিলে মাংসখিনিৰ পৰা পানী যথেষ্ট ওলাইছে। সেইটো কাৰণে মই জানো যে মাংসটো বনালে মানে পানী ওলাই আহে বুলি। আগতীয়াকৈ ভাজি লৈছোঁ এনেকৈ যাতে খাবলৈ ভাল হয় ভাজিখন। ইয়াৰ ওপৰতে দি দিম এতিয়া ঢাকন এখন মাৰি দিম, সোনকালে যাতে হৈ আহে। মাংসখিনি ভজা আমাৰ হৈ গৈছে। এইখিনি মই সৰু বাতি এটাত কাঢ়ি ল'ম বেলেগ এখন পাত্ৰৰে। মাংসখিনি কেৰাহীৰ পৰা বাঢ়ি লোৱা হৈ গৈছেগৈ। এই কেৰাহীত বাচি যোৱা তেলখিনিতে এয়া এতিয়া দি দিম ইয়াতে আলুখিনি।
আলুখিনিও মই ভাজি ল'ম। গেছৰ তাৱাতে অকণমান বহাই দি লাহে লাহে ভাজি ল'ম আলুখিনি। আলুখিনি আধা ভজা কৰি মই কাঢ়ি ল'ম। এনেকৈ আলু এক্সট্ৰাকৈ ধৰক মাংস এক্সট্ৰাকৈ ভাজি ল'লে মাংসখিনি ভাগি নাযায়। নহ'লে ইয়াতে মাংসও দি দিলোঁ, আলুও দি দিলোঁ, তেতিয়া কি ভাগি যায় মাংসখিনি হাতা মাৰোঁতে। আৰু মই মাংসখিনি সৰু সৰু কৰি লোৱাত আপোনাৰ যথেষ্ট নেকি ধৰক একেবাৰে টিকলি টিকলি হৈ থাকিলে আমি এইখিনি ভাজি ল'ম। ইয়াত ঢাকনখন লগাই দিওঁ। আলুখিনি মই আধা ভজা কৰি লৈছিলোঁ। এতিয়া এইখিনি কেৰাহীৰ পৰা কাঢ়ি ল'ম বেলেগ এটা বাতিত। বেলেগ এখন হেতা ব্যৱহাৰ কৰি এনেকৈ লাহে লাহে তেলটো অকণমান যাবলৈ দি কাঢ়ি ল'ম। আলুখিনি কঢ়া হৈ গ'লে ইয়াতে পিঁয়াজ আৰু আদা নহৰুটো দি দিম। আলুখিনি কাঢ়ি হৈ গ'ল। তাতে ৰৈ যোৱা কেৰাহীখনত ৰৈ যোৱা তেলখিনিতে মই এতিয়া পিঁয়াজ দি দিম। পিঁয়াজ মই এটা লৈছিলোঁ। আদা নহৰুখিনি মই ইয়াত থেতালি দিছিলোঁ, পেষ্ট নবনালোগৈ, যিটো নেকি ভাজি হ'ব সেইকাৰণে মই থেতালি দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে কাটিও দিব পাৰে বা পেষ্ট বনাইও দিব পাৰে, মিক্সিত পিচি লৈ বা পটাত পিচি লৈ। মই মাংসখিনি যিহেতু ড্ৰাই ফ্ৰাইকৈ বনাম সেইটো কাৰণে আদা নহৰুখিনি খুন্দি নিদি এনেকৈয়ে থেতালি দিলোঁ। গেছৰ পাৱাৰটো অকণমান বঢ়াই পিঁয়াজখিনি ভাজি ল'ম। পিঁয়াজখিনি আগতীয়াকৈ ভাজি ল'ব লাগিছিলে, মই একেলগেই দি দিলোঁ। একো নহয়গৈ বাৰু, এনেকৈও খাব পাৰি। পিঁয়াজখিনিৰ ৰং সলনি হৈ আহিলে ইয়াতে এতিয়া তেলতে দি দিম অকণমান নিমখ। মই নিমখ মাংসখিনি ভাজোঁতে যিহেতু দিছিলোঁ সেইটো কাৰণে কমাই দিছোঁ। তাতে দি দিম হালধি অকণমান। ইয়াতে এতিয়া দি দিম জিৰা অকণমান, জলকীয়া গুড়ি অকণমান দি দিছোঁ, চিকেন মছলা দি দিম, ধনিয়া দি দিম। দি লৰাই অকণমান ভাজি ল'ম মছলাখিনি। ইয়াতে এতিয়া ভাজি থোৱা আলুখিনি দি দিম। ভাজিখন একেবাৰে অকণমান হয়। গেছৰ পাৱাৰটো ল'টো মিডিয়ামতে ৰাখি লাহে লাহে ভাজিখন হৈ আহিব। আৰু তেতিয়া এইটো সময়ত গেছৰ পাৱাৰটো যদি বঢ়াই দিয়া হয়, ছাইডৰ পৰা কেৰাহীখনৰ মছলাখিনি যিটো দিয়া হৈছিলে ন, তেতিয়া দেৰি আহিব। সেইটো কাৰণে গেছৰ পাৱাৰটো মিডিয়ামৰ ৰাখিছোঁ। ইয়াতে এতিয়া দি দিম মাংসখিনি। এইখিনি লাহে লাহে হৈ আহক, আমি ইয়াতে ঢাকন এখন লগাই দিম। এতিয়া মাংসৰ ভাজিখন হৈ আহিলে ইয়াতে এতিয়া অকণমান দি দিম জলকীয়া। মাংসৰ ভাজিখন হৈ আহিলে ইয়াতে এতিয়া দি দিম মই অকণমান নৰসিংহ পাত। নৰসিংহ পাতখিনি দি দিলে অকণমান স্পাইচি টাইপৰো হৈ পৰে। আপোনালোকে ইচ্ছা কৰিলে এইটো নিদিবও পাৰে। ধনিয়া পাত বা বঙালী গোন্ধোৱা যিটো নেকি মান ধনিয়া বুলি কয়, সেইটোও দিব পাৰে। মাংসখিনি পোনপ্ৰথমে আধা কেজিৰ দৰে লাগিছিলে ভাজি নোলোৱাৰ আগত। ভাজিলে যিহেতু একেবাৰে পমি পৰেগৈ জুই তাপত। আপোনাৰ মাংসৰ ভাজিখনত নৰসিংহ পাতটো দি দিলক, যথেষ্ট দেখিবলৈ ধুনীয়াই হৈ পৰিছেগৈ। মাংসখিনি মই প্ৰথমতে ভাজি লৈছিলোঁ, চাওকচোন
এটা ইয়াৰ সেই ছাইডৰ মানে মাংসখিনি অকণো এৰা নাই। এনেকৈ আপোনালোকে এবাৰ ঘৰত ভাজি খাবচোন, বহুত টেষ্টি লাগে খাবলৈ। আমাৰ এয়া সহজ সৰল গাঁৱলীয়া পদ্ধতিত বনোৱা মাংস ড্ৰাই ফ্ৰাই হৈ গ'ল। আপোনালোকে যদি এই ব্লগটো চাই ভাল পালে তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ওচৰতে থকা বেল আইকনটো বজাই দিব, যাতে পোনপ্ৰথমে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাব পাৰে। ধন্যবাদ। আজিলৈ আহোঁ তেতিয়াহ'লে।